গাইজ ৱেলকাম বেক টু মাই চেনেল। চক আমি আজি ৰাতিপুৱাতে সাজি কাচি মানে ওলাইছোঁ। আজি আমাৰ চকুৰ অন্নপ্ৰসন্ন আছে। কৈ দিলাক গাইছোঁ পাই দেই মুখখন মানে লাগি মানে সেই কথা ৰাখা নাই। মই ভাবছোঁ কি থামনেল চাই আপোনালোকে গমেই পাব। এনেকৈ কৈ থাকিবা ঘৰত আহি আগতে কৈ দিলাক কি কৰিব আৰু ছাগলী আপোনালোকে চাই থাকক, আপোনালোকে চাই থাকিম। আমাৰ চকুই আজি মানে সেই ৰাতিপুৱা কান্দি আছে খালি মানুহ চানুহ দেখি মানে চব খাইছে চব খাই কিনে কান্দি আছে চাবচোন কান্দি কান্দি মানে অৱস্থা হৈ এইটো চাওক ক'ত গেলে মানে ঘৰত নাথাকে তাই বাহিৰত আহে আমাৰ ঘৰতে মানে লৈছোঁ চাওক কান্দি আছে দেই চকু কিয় কান্দছা দেই আমাৰ চকু কেমেৰাটো উলিয়ালি পুৰা চাব লাগিব এনেহ'লে কান্দি আছে কেমেৰাটো দেখি কিয় মোক দিছা মেলি আজি আমাৰ চকু ভাত খাব প্ৰথমবাৰৰ বাবে আৰু প্লাংচক পিন্ধি দিম। ভাত খাবি না ভাত খাবি নাই যিবিলাক কান্দা আছে আজি আমাৰ এইটো চকুৰ কাৰণে ফ্ৰক কি ধুনীয়া চাওক আৰু বেন পাইছে খাব হাজগু কি বা মোবাইল দেখি মোবাইল লগাইছো আমাৰ চকুৰ ধুনীয়া ধুনীয়া খেলা পিন্ছি 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 আয়ো কি ফাইনেল লুক চকু তাই আজি মুডটো ভাল দেখা দেই আমাৰ চকুৰ ভাত খালে চিপছ খাইছে এয়া আমাৰ চকয় কান্দুৰি মানে ঘৰত কান্দি কান্দি অৱস্থা বেয়া তাইৰ মানুহ চানুহ দেখিলে কান্দি কান্দি মানে একদম চাওঁ চকু সেইকাৰণে আমি ৰাস্তা লৈ লৈছোঁ ফুৰিবৰ কাৰণে বা মুচন চাওক গৈছে তাইক মুচন তাইৰ ভাত খাইছে নে নাই ভাত খাইছে নে নাই ন সেয়া আৰু কান্দে কেনেকুৱা চাওক তাইক চলাটো পটক এয়া আমাৰ চকুৱে একদম ধুনীয়াকৈ বহি লৈছে মানে তাৰমানে ভাত ইবেলি মানে কিবা চুবা দিয়া নহয় সেইবিলাক বহি কিতাপ এতিয়া তাইক চুব দিছে তাই প্ৰথম মানে মাটিটোহে মানে চুৱে মানে চবে মানে হাঁহে মানে মাটি চুলে দেখোন তাৰপাছত গোটেই মানে কাহিনে উল্টা মাৰি দিয়ে কি ক'ব তাইক গান নাজানে আকৌ সৰু বাপি তাৰপিছত তাইৰ ককাকে ভাত খুৱাব আহিছে এয়া চাওক তাইক প্ৰথম মানে পায়স খুৱাইছে তাই মানে দিনটো কান্দি আছে সেইকাৰণে চাওকচোন খাবই খোজা নাই মানে কান্দি আছে তেতিয়াও মানে খুৱাই দিছে তথাপিতো তাই মানে কান্দি আছে তাইক মানে খালি দেউতাকে মানে ল'ব লাগে মানে তেনেকৈ আছে তাই তাৰপিছত আৰু ককাকে মানে ভাত খুৱাই দিছে মানে তাই কান্দিয়ে আছে তথাপিতো চাওকচোন তাই খাইছে যদিও কান্দি কান্দি খাইছে লগতে বটলটো দি দিছে মানে বটলটোৰ লগত খেলি তাই ভাত খাব বুলি ভাবিছে কিন্তু তাই কান্দি আছে তাই ভাত চাত খাব কোনো ইণ্টাৰেষ্ট মানে অহা নাই পানী খাইছে চাবচোন পানী কি ধুনীয়াকৈ খাই তাইক মানে পানী খাব দিলে তাইক আৰু একো নালাগে ভাত চাত পানী খাই বহুত ভাল পায় সৰু কথাই এনেকৈ মানে চবেই তাইক ভাত চাত খুৱাই দিলে এনেকৈ এই ভিডিঅ'টো মানে শেষ আৰু ভিডিঅ' কৰিব মানে বাহিৰ থাকোঁ মই বাকী যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই